নমস্কাৰ, দৰব ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আপোনালোকৰ আগলৈ লৈ আহিছোঁ কেঁচুমূৰীয়া নামৰ এই ৰোগবিধ আমি কেনেধৰণে ডক্তৰৰ ওচৰলৈ নোযোৱাকৈ ঘৰতে দৰবৰ সহায়ত ভাল কৰিব পাৰোঁ। যে কেঁচুমূৰীয়া এনেকুৱা এটা ৰোগ যিটো মানুহে ডক্তৰৰ ওচৰলৈ গৈ তাৰ পৰামৰ্শ ল'বলৈ বা ক'বলৈ লাজ কৰে। এনেকুৱা এটা বেমাৰ মানুহে লুকুৱাই থৈ দিয়ে। তেনে ক্ষেত্ৰত কেঁচুমূৰীয়া যদি হয়, তেতিয়া আমি ঘৰতে কিছুমান দৰবৰ সহায়ত ইয়াক নিৰাময় কৰিব পাৰোঁ। গতিকে এই বেমাৰটোৰ কেনেধৰণে আমি দৰবৰ সহায়ত নিৰাময় কৰিব পাৰোঁ তাকে দুটামান দিহা লৈ আপোনালোকৰ আগলৈ লৈ আহিছোঁ। কেঁচুমূৰীয়া এনেকুৱা এটা বেমাৰ যে এই বেমাৰটোৰ হোৱাৰ কিছুমান কাৰণ আছে। প্ৰথম কথা হ'ল, আমাৰ কিছুমান অখাদ্য খালে আমাৰ কিছুমান ৰোগৰ কাৰণ হৈ পৰে। যিধৰণে এই কেঁচুমূৰীয়া ৰোগটো যকৃতৰ দোষ, কোষ্ঠকাঠিন্য বা অতিৰিক্ত আহাৰ খালে আমাৰ এই কেঁচুমূৰীয়া ৰোগ হ'ব পাৰে। তাৰ উপৰিও বেছি যদি মছলা দিয়া খাদ্য আমি খাওঁ বা উত্তেজক কিছুমান দ্ৰব্য বা আমি কেতিয়াবা নাখাবলগীয়া আহাৰো খাই পাওঁ, সেইবোৰ কাৰণতে আমাৰ এই কেঁচুমূৰীয়া নামৰ ৰোগটো হ'ব পাৰে। প্ৰথমতে আমাৰ মলদ্বাৰৰ ভিতৰ বা বাহিৰত সৰু সৰু কিছুমান ফোঁহা হয়। এই ফোঁহাবোৰ সাধাৰণতে বিষ নহয়। মলদ্বাৰেদি পিছত কি হয়, পায়খানা কৰোঁতে তাৰ লগত তেজ যায়। তেতিয়া আমি গম পাব লাগে যে নিশ্চয় আমাৰ কেঁচুমূৰীয়া বা পাইলছৰ আৰম্ভণি হৈছে। কেতিয়াবা আমাৰ শৌচ কৰোঁতে মলদ্বাৰত খুব জ্বলা পোৰা কৰিব পাৰে বা কেতিয়াবা যেতিয়া বেছি হৈ যাব আমাৰ বেমাৰটো তেতিয়া বিষো হ'ব পাৰে বা শৌচ টান হ'লে মানে আমাৰ মলদ্বাৰ ফাটি যাব পাৰে বা তেতিয়া আমাৰ তেজ পৰিব পাৰে বা কেতিয়াবা এনেকুৱা হয় ভূমিটো বাহিৰলৈ ওলাই আহি আমাৰ কি হয়, তেজ পৰিব পাৰে। তেতিয়া আমাৰ পায়খানা কৰোঁতে অত্যন্ত আমাৰ বেদনাদায়ক হৈ পৰে। গতিকে এনেকুৱাসমূহ লক্ষণে আমাক দেখা দিব পাৰে। গতিকে এই এটা বেদনাদায়ক বুলিয়ে কৈছোঁ বেমাৰটো আমি কেনেধৰণে নিৰাময় কৰিব পাৰোঁ। ডক্তৰৰ ওচৰলৈ নোযোৱাকৈও আমি আৰম্ভণিৰে পৰা কিছুমান ঘৰুৱা দৰৱেৰে সহায়ত আমি এই বেমাৰটো আমি ভাল কৰিব পাৰোঁ। দৰৱবোৰ আমি কি হৈছে, সহজতে কিছুমান আমি দৰৱ পাওঁ। সেই দৰৱৰ দ্বাৰা আমাৰ এই ৰোগবিধ আমি কি হৈছে নিৰাময় কৰিব পাৰোঁ ঘৰতে। যেতিয়া আমাৰ পায়খানা কৰোঁতে তেজ পৰিলে আমি তেতিয়া কি কৰিব লাগে, আধা গিলাচ গৰম পানীত 1/4 গিলাচ গোলনেমুৰ ৰস মিহলি কৰি আমি খাব লাগে। আৰু এনেধৰণে কেইদিনমান খোৱাৰ পাছতেই আমি অলপ কি হৈছে আৰাম পাম বা তেজ পৰাটো অলপ বন্ধ হৈ যাব। দ্বিতীয়তে আমি মিঠা আমৰ ৰস, আধা কাপ মিঠা দৈ 25 গ্ৰামত এচামুচ আদাৰ ৰস মিহলি কৰি খালেও এই বেমাৰটোৰ পৰা আমি কিছু সকাহ পাব পাৰোঁ। তৃতীয়তে পিঁয়াজ, ঘিউ, চেনি সমান পৰিমাণে লৈ বা আমি 25 গ্ৰামকৈ ল'ব পাৰোঁ প্ৰতিবিধৰে, মিহলি কৰি একেৰাহে কেইবাদিনো যদি খাওঁ তেতিয়াহ'লে আমাৰ এই বেমাৰটোৰ যি তেজ পৰা বন্ধ হ'ব পাৰে। চতুৰ্থতে এটা মূলা কাটি শৌচদাৰত এৰাতি বান্ধি ৰাখি পিছদিনা মূলাৰ ৰসেৰে মলদ্বাৰ ধুলে এই কেঁচুমূৰীয়া নামৰ বেমাৰবিধৰ পৰা আমি উপশম পাব পাৰোঁ। মেথি গুটি 10 গ্ৰাম খুন্দি দুভাগৰ 1 গিলাচ গাখীৰৰ সৈতে খালেও আমি এই বেমাৰৰ পৰা উপশম পাব পাৰোঁ। এমুঠি তিলৰ লগত অলপ যদি দৈ মিহলি কৰি খাওঁ তেতিয়াহ'লে এই কেঁচুমূৰীয়াত তেজ ওলোৱাটো বন্ধ হ'ব। আৰু এনেধৰণে আমি দিনটোত 3-4 বাৰ যদি খাওঁ আমি যথেষ্ট আৰাম পাম।
তাৰ উপৰিও আমাৰ এই কেঁচুমূৰীয়া হ'লে গুহ্যদ্বাৰ বাহিৰলৈ ওলাই আহে, যে ওলাই অহাটো বন্ধ কৰিবলৈ আমি এৰী নামৰ এবিধ তেল আমি যদি বজাৰত কিনিবলৈ যাওঁ, তাৰ পৰা আমি এৰী তেল নামৰ এবিধ তেল পাম। সেই তেলবিধেৰে যদি মালিচ কৰোঁ, মালিচ কৰিলে আমাৰ এই অৰ্শ শুকাই যাব আৰু বিষো নাইকিয়া হ'ব আৰু ওলাই অহা গুহ্যদ্বাৰ কিছু পৰিমাণে আমাৰ কমি যাব। তাৰ উপৰিও চফকুটি, জিৰা, ধনিয়া আমি সম পৰিমাণে মিক্স কৰি এটা কাপত পানীৰ লগত আমি যদি মিহলি কৰি তাৰ যিটো ৰস, সেই ৰসখিনি আমি উলিয়াই ঘিউৰ লগত মিহলাই খাওঁ, তেতিয়াহ'লেও এই কেঁচুমূৰীয়া ৰোগৰ পৰা আমি উপশম পাব পাৰোঁ। তাৰ উপৰিও আৰু এবিধ আমি ঘৰৰ বাৰীতে পোৱা হাড়জোৰা লতা নামৰ এবিধ লতা আছে। এই লতাবিধৰ পৰাও যদি আমি ৰস উলিয়াই খাওঁ, তেতিয়াহ'লে কেঁচুমূৰীয়া ৰোগটো ভাল হয়। বা এই কেঁচুমূৰীয়াটোক আমি ইংৰাজীত পাইলছ বুলি কওঁ। ধৰি লওক কেঁচুমূৰীয়া বুলি ক'লে বহুতে নাজানিব পাৰে, ইয়াক আমি পাইলছ বুলিও কওঁ। আমি জ্বলা পোৰা বস্তু খাব নালাগিব, মছলাজাতীয় বস্তুৰ পৰা আমি সম্পূৰ্ণ এৰাই চলিব লাগিব। মাছ, মাংস এইবোৰ আমি এৰাই চলিব লাগিব। তাৰ উপৰিও কিছুমান আমাৰ শাক পাচলি যেনে উৰহি, পুৰৈ শাক, লাও, বৰা চাউলৰ পৰা বনোৱা যিকোনো বস্তু বা পিঠা পনা বৰা চাউলৰ পৰা বনোৱা, এইবোৰ আমি এৰাই চলিব লাগিব। এইবোৰ খোৱাৰ পৰা আমি বিৰত থাকিলে আমি আমাৰ এই কেঁচুমূৰীয়া নামৰ এই বেদনাদায়ক বেমাৰবিধৰ পৰা আমি নিশ্চয় উপশম পাম। ইয়াৰ উপৰিও আমি পকা বেল, যিটো আমি পাবলৈ সহজেই পকা বেল, এই পকা বেল যদি নিয়মীয়াকৈ আমি খাওঁ, তেতিয়াহ'লে আমি এই কেঁচুমূৰীয়া ৰোগৰ পৰা উপশম। ইয়াৰ উপৰিও ছাল কুঁৱৰীৰ ৰস 1 চামুচ ৰস আমি গৰু ঘিউৰ লগত যদি মিহলাই খাওঁ, তেতিয়াহ'লেও এই কেঁচুমূৰীয়া ৰোগটোৰ ভাল হয়। গতিকে এইখিনি বন দৰৱৰ কথাই আপোনালোকৰ আগত আজি মই ক'লোঁ, যে অকল এইখিনি খালে বা লগালেই যে কেঁচুমূৰীয়া নামৰ বেমাৰবিধ ভাল হ'ব এইটো নহয়। আমি খোৱাৰ ক্ষেত্ৰতো কিছুমান বিচাৰ কৰি খাব লাগিব। আমি তাৰ উপৰিও আমি আমাৰ স্বাস্থ্যৰ কাৰণে ৰাতি উজাগৰে থাকিলে নহ'ব। আমি টোপনি ক্ষতি কৰিব নালাগিব বা পায়খানা কৰোঁতে আমি অতি জোৰ দিব নালাগিব বা চাইকেল চলোৱা আমি বন্ধ কৰিব লাগিব বা আমি ঘোঁৰাত উঠা বা উপবাসে থকা এইবিলাকৰ পৰা আমি বিৰত থাকিব লাগিব। এইবিলাকৰ পৰা বিৰত থাকিলেহে আমি এই ৰোগটোৰ পৰা আমি উপশম পাব পাৰোঁ। কেঁচুমূৰীয়া বা পাইলছৰ বিষয়ে আজি ইমানখিনিয়ে আপোনালোকৰ আগত ক'লোঁ। এই বন দৰৱে ভাল কৰিব পৰা বিভিন্ন ধৰণৰ ঔষধৰ নিৰাময়ৰ কাৰণে নতুন নতুন ভিডিঅ' পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।